and happiness. হেনৰিক ইবছেনৰ এই বাক্যশাৰী যাৰ জীৱনত ভূতা তৰা হৈ জিলিকি আছিল, জ্ঞান অৰ্জনে যাৰ জীৱনৰ মূল মন্ত্ৰ আছিল, সেই ব্যক্তিজনেই হৈছে পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈদেৱ। সন্দিকৈদেৱক এই ধুনীয়া ধৰণীখনলৈ স্বাগতম জনাইছিল দেউতাক ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ নাৰায়ণী সন্দিকৈ। সেইদিনা আছিল 1897 চনৰ 20 জুলাই। যোৰহাট জিলাৰ হাটঘৰী আহোম ফৈদৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এই ব্যক্তিজনক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। সন্দিকৈদেৱে নিজৰ প্ৰাথমিক শিক্ষা ঘৰতে আৰম্ভ কৰিছিল। যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা IA আৰু কলিকতা সংস্কৃত কলেজৰ পৰা সংস্কৃতত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতৰ বৈদিক শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। সন্দিকৈদেৱে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰাও আধুনিক ইতিহাসতো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। যোৰহাট জিলাৰ বিখ্যাত জগন্নাথ বৰুৱা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতিও হৈছিল। তেখেতে প্ৰায় 13টামান ভাষা জানিছিল। অসম সাহিত্য সভাই তেওঁক সদস্যমহীয়ান ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মান প্ৰদান কৰিছিল। সন্দিকৈদেৱৰ নামত ভাৰত চৰকাৰে ডাক টিকটো প্ৰচলন কৰিছিল। আন্তৰ্জাতিক খ্যাতিসম্পন্ন এই ব্যক্তিজনাই কেইবাখনো গ্ৰন্থ লিখি থৈ গৈছে। সেইবোৰৰ ভিতৰত নৈখচৰিত অফ শ্ৰীহৰ্ষ, যশস্তিলক এন ইণ্ডিয়ান কালচাৰ আৰু প্ৰবৰ্চন সেতুবন্ধ। সন্দিকৈদেৱৰ জীৱনত সময়ৰ মূল্য অধিক আছিল। তেওঁ সময়ক অমূল্য ৰতন হিচাপে মানিছিল। 5 মিনিট সময় পলম হোৱাৰ বাবে তেওঁ জৱাহৰলাল নেহৰুকো লগ নকৰি গুচি অহাৰ কথা শুনা যায়। পিছে ভাবকচোন, তেওঁ কিমান সময়ানুৱৰ্তী আছিল। সন্দিকৈদেৱৰ বিষয়ে আৰু এটা কাহিনী শুনা যায়। এবাৰ ভূমিকম্প আহোঁতে ঘৰৰ মালিকজনে কথাটো কওঁতে তেওঁ কৈছিল, বহিবলৈ দে গৈ যা, মই কিতাপখন পঢ়ি শেষ কৰোঁ। ইয়াৰ পৰা আমি ইয়াকে গম পালোঁ যে তেওঁ কিমান মনোযোগেৰে অধ্যয়ন কৰিছিল। সন্দিকৈদেৱৰ বিষয়ে কৈ থাকিলে শেষেই নহয়। অসমৰ গৌৰৱ, সংস্কৃত জগতৰ জ্যোতিষ্ক এই ব্যক্তিজনাই 1982 চনৰ 7 জুন তাৰিখে আমাৰ মাজৰ পৰা ভগৱানৰ ওচৰলৈ যাত্ৰা কৰিছিল। আজি তেখেত আমাৰ মাজত নাই, কিন্তু তেওঁৰ কৰ্মৰাজি, তেওঁৰ আদৰ্শ আমাৰ মাজত জীয়াই আছে আৰু জীয়াই থাকিব অনন্তকাললৈ। শেষত এনে এজন মহান ব্যক্তিৰ বিষয়ে দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে আয়োজক সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। নমস্কাৰ।